বন্ধু বান্ধৱীসকল লৈ আহিছোঁ আজিৰ দিনটো কেইটামান ডাঙৰ খবৰ। যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত পুনৰ 2728 জনৰ লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ইয়াৰে 212 জন গোলাঘাটৰ, 187 জন কামৰূপ মেট্ৰৰ, 177 জন শোণিতপুৰ আৰু 171 জন নগাঁৱৰ। ৰাজ্যখনত এতিয়ালৈকে মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা হৈছে 4,90,907 জনলৈ বৃদ্ধি পাইছে। বুধবাৰে অসমত সুস্থ হোৱা লোকৰ সংখ্যা হৈছে 3,802 জন। আনহাতে উক্ত দিনত প্ৰাণ হেৰুৱাইছে 30 জন লোকে। ৰাজ্যত এতিয়াও কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 30,524 জন ৰোগী। ইয়াৰ পাছৰ নিউজটো হৈছে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। সকলো চৰকাৰৰ মুৰব্বী বিভাগৰ ফ্ৰণ্টলাইন কৰ্মচাৰীৰ ক'ভিড ভেকচিন গ্ৰহণ কৰা নকৰা সন্দৰ্ভত অৱগত কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। চলিত মাহৰ পৰাই প্ৰযোজ্য হ'ব এই নিয়ম। দৰমহা দিয়াৰ পূৰ্বে ফ্ৰণ্টলাইন কৰ্মচাৰীসকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত বিভাগৰ মুৰব্বীয়ে অৱগত কৰিব লাগিব চৰকাৰক। চৰকাৰী বিভাগৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলে এপালি ভেকচিন গ্ৰহণ কৰা বা এবাৰো ভেকচিন নোলোৱাৰ প্ৰতি দৃষ্টি ৰাখি লোৱা হৈছে এই সিদ্ধান্ত। তাৰ পৰৱৰ্তী বাতৰিটো হ'ল অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ দায়িত্ব পৰিচালনাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ দায়িত্ব প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ আচাৰ্যই এক নিৰ্দেশনাৰ জৰিয়তে উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈক এই দায়িত্ব প্ৰদান কৰিছে। ৰাজহুৱা স্বাৰ্থত আৰু অসম বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয় আইন 2009 ধাৰা 10 উপধাৰা 5 ক্ষমতা অনুসৰি আচাৰ্যগৰাকীয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে। পৰৱৰ্তী বাতৰিটো হৈছে সেৱাৰ কাৰ্যালয়ত অনুষ্ঠিত উচ্চস্তৰীয় কমিটিৰ বৈঠক সমাপ্ত। আজিৰ এই বৈঠকতো চূড়ান্ত নহ'ল কমিটিৰ সিদ্ধান্ত। বৈঠকৰ অন্তত অধ্যক্ষ ডক্টৰ অলোক কুমাৰ বুঢ়াগোহাঁইক সংবাদমেল সম্বোধন কৰি ডক্টৰ অলোক কুমাৰ বৰগোহাঁইয়ে কয়, তথ্যৰ ওপৰত মূল্যাংকন কৰা হ'ব পৰীক্ষাৰ্থীসকলক। বৈজ্ঞানিক আৰু তথ্যভিত্তিক ৰূপৰেখাৰে মূল্যাংকন কৰা হ'ব। 7 দিনৰ ভিতৰত চৰকাৰক দাখিল কৰা হ'ব প্ৰতিবেদন। পূৰ্বৰ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যাংকনৰ ইংগিত প্ৰদান কৰা হয় এই সংবাদমেলত। পৰৱৰ্তী বাতৰি হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ভোমোৰাগুৰি গাঁও নিবাসী পদ্মৰাম শইকীয়া বুধবাৰে পুৱা 7:30 বজাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বিয়োগ হয়। 75 বছৰীয়া শইকীয়া বিগত কিছু বছৰ ধৰি মধুমেহ আৰু হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অঞ্চলটোৰ এজন আদৰ্শৱান শিক্ষক মেধাসম্পন্ন শান্ত প্ৰকৃতিৰ সৰবৰাহী পদ্মৰাম শইকীয়া 2009 চনৰ ফেব্ৰুৱাৰী মাহত ভোমোৰাগুৰি মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। পৰৱৰ্তী বাতৰি হৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি বসন্তই পুৰস্কৃত কৰিলে গৃহৰক্ষী জোৱান বৰসিং বেগ। ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্ৰাহ্য কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্ৰীবাহী বাছৰ পৰা কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰি কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰসিং বেগ বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই 1 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও এখন প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰ পৰৱৰ্তী বাতৰি হৈছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত দেশৰ 80 কোটি দৰিদ্ৰ পৰিয়ালৰ লোকে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষলৈকে লাভ কৰিব বিনামূলীয়া ৰেচন। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এই প্ৰস্তাৱত সমৰ্থন দি জনায় যে দেশৰ এই দৰিদ্ৰ পৰিয়ালৰ লোকসকলক আৰু 5 মাহৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব PMGK যোজনাৰ অধীনত। পৰৱৰ্তী বাতৰি হৈছে NIA আদালতত বুধবাৰে অখিল গগৈয়ে দাখিল কৰিছিল এক বিশেষ আবেদন। কাৰাবন্দী কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈয়ে নিজ মাতৃক সাক্ষাৎ কৰাৰ বাবে কৰিছিল আবেদন। আদালতে বুধবাৰে এই আবেদনৰ কোনো ৰায় প্ৰদান নকৰিলে। NIA আদালতে অখিল গগৈৰ সন্দৰ্ভত বৃহস্পতিবাৰে ৰায় দিয়াৰ সম্ভাৱনা। প্ৰায় 1.5 বছৰ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতাগৰাকী। এই 1.5 বছৰৰ সময়ছোৱাত অখিলে এবাৰো নিজ মাতৃক সাক্ষাৎ কৰা নাই। বিগত 1.5 বছৰত কেইবাবাৰো অসুস্থ হৈ পৰিছিল অখিলৰ মাতৃ প্ৰিয়দা গগৈ। কেইদিনমানৰ পূৰ্বে অখিলে নিজ মাতৃৰ সন্দৰ্ভত লিখিছিল এক দীঘলীয়া আৱেগিক চিঠি। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই চিঠিখন। পৰৱৰ্তী বাতৰি হৈছে দিল্লীত ক্ৰমাৎ হ্ৰাস পাই আছে নতুনকৈ কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। লগতে হ্ৰাস পাইছে ৰাজ্যখনত ক'ভিড পজিটিভিটিৰ হাৰ। যোৱা 24 ঘণ্টাত দিল্লীত 111 জন লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। তাৰ বিপৰীতে এই সময়ছোৱাত কৰোনাত আক্ৰান্ত 7 জন লোকৰ মৃত্যু হয়। ৰাজধানী চহৰ দিল্লীত বৰ্তমান সময়ত পজিটিভিটিৰ হাৰ 0.15% হ্ৰাস পাইছে। ইয়াৰ পাছতে ৰাজ্যখনত ক'ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা 1800ৰ তলত কমিছে। পৰৱৰ্তী নিউজটো হৈছে পাকিস্তানত লাহোৰত সংঘটিত হৈছে এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। লাহোৰৰ ব্যস্ত অঞ্চল জোহৰ টাউনত সংঘটিত হৈছে এই বিস্ফোৰণ। 11:05 বজাত সংঘটিত হৈছিল এই বিস্ফোৰণ। এই বিস্ফোৰণত বৰ্তমানলৈকে 2 গৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনাত বৰ্তমানলৈকে আহতৰ সংখ্যা 14 জন বুলি জানিব পৰা গৈছে। আহত আৰু নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে।
প্ৰায় 30 কেজি বিস্ফোৰক ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ। যদিহে এই ভিডিঅ'টো ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।